হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ ভালে চাগে? আজি যিহেতু ডিউটি নগ'লোঁ, ভাবিছোঁ আপোনালোকৰ লগত অলপ ওলাই যাওঁ আৰু অলপ বজাৰ চজাৰ কৰিম। তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকক কি ক'ম, মোৰ মানে ডে নাইট ডিউটি হয়। কালি নাইটত কাম কৰি আহিছোঁ ৰাতি। এতিয়া উঠা বেছি টাইম হোৱাই নাই, তথাপিতো ভাবিছোঁ আপোনালোকৰ লগত অলপ ওলাই যাওঁ। আপোনালোকক ভিডিঅ' বহুত দিন হ'ল বনোৱা নাই। তাকে আপোনালোকৰ লগত অলপ ওলাই যাওঁ, অলপ বজাৰ কৰিম। আৰু মোৰ লগত আহিছে পাপুৰ অলপ মানে তাৰ চুলিটো বহুত দীঘল হৈ গৈছে, চুলিটো অলপ কাটি দিম বুলি ভাবিছোঁ। চুলিটো কাটাই আনো আৰু তাৰ জিন্স এটা লৈছে বোলে, জিন্সটো অলপ চিলাই মেলি সৰু কৰি। দোকান এতিয়া পাই গ'লোহি যিহেতু ফাৰ্ষ্ট টাইম পাপুৰ পেণ্টটো অলপ কাটাই লওঁ। জিন্স পেণ্ট এটা লৈছে বোলে, অলপ কাটাই লওঁ, দীঘল হ'ল বোলে। দোকান বা খোলা আছে নে নাই? খোলা আছে, ব'লক সোমাই যাওঁ ভিতৰলৈ। চেচি অলৰেডি দৰ্জিৰ ওচৰত পাই গ'লোহি। এতিয়া কাটি নিদিয়ে বোলে, 6:30 বজাত মাতিছে। এয়া চেচিয়ে কাটিব, অলপ দেৰিকৈ কাটিব বোলে। এতিয়া ধেৰ কাপোৰ আহি আছে বুলি কৈছে। আমি 6:30 বজাত কাপোৰ নিবলৈ আহি যাম। কাপোৰ জোখ দি আছে। ৰিমাই কৈছিলে যে মই জিন্স এটা লৈছিলোঁ, জিন্সটো কাটিব দিলোঁ। জিন্স কাটি পিনাখনি ওলাই জিন্সটো কাটিবলৈ দি থৈ আহিছোঁ। 6:30 বজাত দিব বোলে। সেইকাৰণে পৰা চুলিখিনিও বহুত দীঘল হৈ আছে, চুলিখিনিও কাটি লওঁ। তাৰপৰা গৈ আছোঁ একদম চেলুনত লগ পাইছোঁ আপোনালোকক, ঠিক আছে? বেছি দূৰ নহয় চেলুনলৈ, তাৰপৰা গৈ আছোঁ, ওচৰতে হয় চেলুনখন। খোজকাঢ়ি যাবলগীয়া হৈছে, গৈ আছোঁ। তাৰপৰা চেলুনত আপোনালোকক দেখাইছোঁ কি কৰোঁ আৰু কি কেনেকৈ। পাপু চুলি কাটিবলৈ ৰখি আছে আৰু মই ভাবিছোঁ নাকফুল এটা বহুত দিন পিন্ধা নাই, নাকফুলি এটা লৈ লওঁ। কিবা নাকফুলি আছে, মইতো বগা বাখৰ লগা বিশেষকৈ ভাল পাওঁ। কিবা পাওঁ আপোনালোকে চাই থাকক। চেচিৰ দোকানতে লৈছোঁ নাকফুলি। এই মাইকী মানুহে খোৱা জেঠলা। গাইছ আহি চেলুন পাই গ'লি। তাৰপৰা চেলুনত চুলি তুলি কাটি লওঁ। তাৰপৰা দেখাইছোঁ আপোনালোকৰ চেলুনখন কেনেকুৱা আৰু ক'ত হয়, কেনেকুৱা জেগাত আছে। দেখাবলৈ চেষ্টা কৰিম অলপ। তাৰপৰা চেলুনতে মানুহে চুলি কাটিছে। আপোনালোকক অকণমান দেখাবলৈ প্ৰব্লেমো হ'ব। সেইকাৰণে পৰা তথাপি দেখাই আছোঁ, চাই লওক আপোনালোকে। গাইছ দেখিছে নহয়, এইখনেই চেলুনখন হয়। ইয়াতে চুলিটো কাটিব। তাৰ ইয়াতে চুলিটো কাটি লওঁ, চুলি তুলি কাটি লৈ পিনে আপোনালোকক লগ পাইছোঁ। গাইজ পাপুৱে চুলি কাটিছে, কিন্তু পাপুৰ চুলিৰ ষ্টাইল মইহে কৈ দিবলগীয়া হৈছে। মানে চব পাপু চুলি কাটি আছে। মানে সি মুখে সুধিছে, মানে চুলিটো কি ষ্টাইলত কাটিম, মইহে ক'বলগীয়া হৈছে। গাইজ চব্জি বজাৰ পাই গ'লোহি। কি ল'ম, কি খাম, সেনেকুৱা হৈ গৈছে। মানে একো চব্জিয়ে ভাল নালাগা হৈছে। ইয়াৰ চব্জি এনাউন্স এটা লৈ লওঁ নে কি? এনাউন্স দেখিছে ন, কেৰেলাৰ এনাউন্স। গাইজ বজাৰ চজাৰ কৰি মেলি আহি ৰুমত পাই গ'লোহি। আন্ধাৰ হৈ গ'ল, সেইকাৰণে অলপ দেৰি হৈ গ'ল। সেইকাৰণে বেছিকৈ ভিডিঅ' শ্বুট নকৰিলোঁ। আৰু আজিলৈ ইমানতে। বাই বাই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই।